12 বাজিল নেকি নাই আমাৰ ৰেষ্টুৰেণ্টৰ সকলোৰে চিঞৰ শুনক হেপী নিউ ইয়েৰ বাৰু যোৱা বছৰটো গ'ল কি পালো কি নাপালো সেই হিচাপ বাদ দিলো নতুন বছৰটোক ওয়েলকাম কৰিলো একদম ধুনীয়া হাঁহি মুখৰে সকলোৰে যেন মংগল হওক এতিয়া আৰম্ভ কৰো ৰাতিপুৱাৰ পৰা 31 ডিচেম্বৰ বুলি ক'লে আগতেও ফূৰ্তি লাগে এতিয়াও লাগে কিহৰ কাৰণে লাগে নাজানো কিন্তু ফূৰ্তি লাগে ৰাতিপুৱা ভাবিলো সেৱে দিয়া বৰা চাউল খাওঁ সেই কাৰণে ৰাতিয়ে তিয়াই থৈছিলো 31 ডিসেম্বৰ দিনা ৰাতিপুৱা বনালো মানে আমাৰ ফালে কয় জাপচৰুত বনোৱা ইতিয়ানো মই জাপচৰু ক'ত পাম মোমো ষ্টিমাৰ এটা আছিলে তাতে এই পনীৰ বনোৱা কাপোৰ এখন দি মায়ে ক'লে কাপোৰ এখন দি লবি বৰা চাউলখিনি দি দিলো দি পেলাই ধুনীয়াকৈ কাপোৰখনে ঢাকি দিলো আৰু এইদৰে প্ৰায় আধা ঘণ্টামান কম জুইত সিজাইছো আৰু এনেকৈ যে বনালে খাবলৈ বহুত ভাল লাগে অকন টান টান নিচিনা হৈ থাকে যে মই খাই বহুত ভাল পাওঁ আৰু মোৰ মানুহজনী বৰা চাউল খাই ভাল পায় সেই কাৰণে প্ৰথমতে পানীখিনি উতলাই ললো যেহেতু আমাৰ ইয়াত 200 ইউনিট ফ্ৰিজ আছে সেইকাৰণে অকন ইউটিলাইজ কৰিছো আৰু সেইখিনি দি গেছত বনালো সেই ওপৰৰ ইটো মোৰ এৰি থাকিলে যে সেইকাৰণে বাঁহৰ কাঠি দুডাল সুমুৱাই কাপোৰ এখনে ঢাকি দিছো যাতে ভাপটো ওলাই নপৰে আৰু চাওক আধা ঘণ্টাৰ পিছত ইমান ধুনীয়াকৈ সিজিছে নহয় তাৰ পিছত গৰমে গৰমে চাহৰ লগত খালো মানুহজনে অৱশ্যে অকনমান দালিৰ লগতহে খালে ঘড়ীটোলৈ চালো ৰাম 1 বাজিব হ'ল দৌৰাদৌৰিকে জেপটৰ পৰা বস্তু কেইটামান অৰ্ডাৰ কৰিব আছিলে আৰু বেগটো খুলি দেখো জেপটোৱে মোৰ কাৰণে এটা নিউ ইয়েৰৰ গিফট হেম্পাৰ পঠাইছে আৰু তাত কি নাই খোৱা বস্তুৰ পৰা মামা আৰ্থৰ ফেচ ৱাছৰ পৰা ময়শ্চাৰাইজাৰ লৈকে মানে এটা ফেমিলি পেক সৰু সৰু দি দিছে আৰু থ্যাংক ইউ জেপটো এনেকৈ গিফট পঠাবচোন মোৰ মানে এনেকুৱা সৰু সৰু গিফট পাই থাকিলে মনটো বৰ ভাল লাগে আনফালে আটাৰ এটা কেক বনালো কেকটো ঠাণ্ডা হোৱা মানে মই ভাবিলো হুইপ ক্ৰীমখিনি বনাই লওঁ কিন্তু মোৰ হ্যান্ড ব্লেন্ডাৰটো বেয়া হৈ থাকিলে নহয় তাৰ পাছত ৰেষ্টুৰেণ্টৰ পৰা আনিম বুলি ভাবি আছিলো কলে বলে তাতো আজি খুব বিজি শিডিউল চলি আছে নহব গতিকে মই মাথা লগাই মিক্সি জাৰটোতে ধুনীয়াকৈ পালস মোডত দি আইসিং কৰিবৰ কাৰণে হুইপ ক্ৰীমখিনি ৰেডি কৰিলো আৰু ধুনীয়াকৈ আইসিং কৰি মেলি ফ্ৰিজত ৰাখি দিলো আনফালে উলাই কৰি ৰেষ্টুৰেণ্টলৈ গলো আৰু গধূলি 7টা মানত এবাৰ পিটিককে আহিলো ঘৰলৈ মানে এতিয়া আজি মানে বজাৰ বিলাকত বোলো কিবা অসমৰ সবজি ওলাইছে নেকি চাও আৰু এইটো চাওকচোন মেকুৰীটো কি কৰি আছে তা হি চিকেনহে খায় অন্য একো নাখায় তাতে আজি মঙ্গলবাৰ তাক কেনেকৈ দিও সন্মুখত বজাৰত আহি বহুত সবজি পালো আজি কি পালো কম বাৰু আনফালে চাওকচোন এতিয়া ঠাণ্ডা দিনত যে আমাৰ ইয়াত এই মুফুলি বুলি কয় মুফুলি মানে বাদাম আৰু বাদামৰ ভেৰাইটিজ বস্তু ওলাব বিশেষকৈ মকৰ সংক্ৰান্তি আহি আছে যে এতিয়া যে আৰু কি নোলাব মুড়িৰ পৰা আদি কৰি একদম আখৈ বাদামৰ ভেৰাইটিজ মানে ইয়া মিঠৈ দি পেলাই মানে গুড় দি পেলাই যে বনায় তেনেকুৱা ওলাইছে আৰু বিভিন্ন লাড্ডু বনাইছে গণ্ডৰ লাড্ডু বহুত কিবা কিবি আৰু মই বোলো আৰু গৰম যেতিয়া কয়লাত ভাজি থাকে নহয় গোন্ধটো মানে আপোনাক আঁতৰৰ পৰাই টানি আনিব কেইটামান খাবৰ কাৰণে ইমান মন যাব বহুত টেষ্টি হয় আৰু বিভিন্ন ধৰণৰ বাদাম পায় 2টা থাকা পায় 3টা থাকা মানে গুটি আৰু চাওকচোন এয়া অসমৰ পৰা মানে অসম আৰু কলিকতা মানে বেংগলৰ বৰ্ডাৰ পৰা আহে আৰু এইখিনি হাঁহৰ কণীখিনি বইল কৰি ললো আলুৰ সৈতে আৰু চাওক এই মানিমুনি ইমান মনটো ভাল লাগি গৈছিলে এমুঠি 20 টকা লাগে মই বুলি মই তোৰ পৰা লৈয়ে থাকো 20 টকা ক'লেই নিকে 5 মুঠি আনিলো 50 টকা দি এইখিনি ভালদৰে ধুই কৰি ভালদৰে মিক্সিত গুড়ি কৰি ললো আৰু ৰসখিনি সেকি ললো এতিয়া যিখিনি হিঠা বুলিয়ে কৈছো আৰু ৰৈ যাব আহখিনি সেইখিনি পেলাই নিদো মগু কেইটামান তিয়াই থোৱা আছিল তাতে নহৰু চাউল কেইটামান জলকীয়া আৰু এইখিনি যিখিনি হিঠা ৰৈছিল সেইখিনি দি ধুনীয়াকৈ পকোৰা বনাই লবলৈ পিছি ললো আনফালে এই ৰসখিনি উলিয়াই ললো আৰু এইখিনি মছলা দিছো কলা জালুক লগত পিয়াজ আদা নহৰু জলকীয়া জিৰা ধনিয়া গুটি লং ডালচিনি ইলাইচি অকণ দি ধুনীয়াকৈ এটা পেষ্ট বনাইলো আনফালে কণীকিটাত অকনমান কাশ্মীৰী মিৰ্চ দিলো আৰু লগত হালধি নিমখ দি পেলাই অকনমান ফ্ৰাই কৰি লৈছো ফ্ৰাই কৰি ললে ভালো লাগে বহু দিনৰ মূৰত হাঁহৰ কণী খাইছো মানে তাৰপিছত মছলাখিনিত এচামুচ তেল দি পেলাই ভালদৰে ভাজি ললো মই খুব কম তেলত বনাইছো আৰু এই তেলটো মই অলিভ অইলতে বনাইছো দেই আৰু মছলাখিনি গোন্ধ যোৱালৈকে ভাজি থাকিলো বহুত তেল দিলেহে ওপৰত তেলটো বিৰিঙে গতিকে মই এচামুচ তাকো সৰু চামুচেৰে দিছো যে মানে তেল দিয়াটো খুব কমে আৰু আপোনালোকে হয়তো বেছি দিব বিচাৰিলে ধুনীয়াকৈ ওপৰত বিৰিঙি থাকিব তাৰ পিছত ভালদৰে ভাজ খোৱাত তাত অলপ হালধি দিলো আৰু আলুখিনি দি অকনমান দেগি মিক্স দি ভালদৰে মিক্স কৰি ললো দেগি মিক্সটো আপোনালোকে অপচনেল নিদিলেও হয় তাৰ পিছত যিখিনি ৰস আছিল সেইখিনি দি দিলো আৰু ধুনীয়াকৈ উতলিবলৈ ঢাকন লগাই দিম এইদৰে প্ৰায় 20 মিনিট মানত গৰম পানী দি উতলাব দেই অলপ সৰহকৈ গৰম পানীও দি দিব তেতিয়া যিমানে উতলিব তাৰ মানে খাবলৈ সোৱাদটো বাঢ়ি যাব তাৰ পিছত সোৱাদ অনুসৰি নিমখ দিলো আপোনালোকে নিমখ কোনটো খায়
ষ্টাৰ্টাৰ 30% ল' ছ'ডিয়াম খাব, হাই বিপিৰ কাৰণে ভাল হয়। তাৰপিছত কণীকেইটা দি দিলোঁ আৰু ভালদৰে উতলিব দিলোঁ। এইদৰে প্ৰায় 20 মিনিটৰ ভিতৰত ধুনীয়াকৈ উতল আহিব আৰু ডাঠ হৈ আহিব। আৰু চাওক আমাৰ আজি মানিমুনি কণীৰ সৈতে হাঁহৰ কণীৰ সৈতে তৰকাৰী ৰেডি হৈ গ'ল। বনাই কৰি লৈ আকৌ মই ৰেষ্টুৰেণ্টলৈ গ'লোঁ আৰু গৈ দেখোঁ মেকুৰীজনী আকৌ আহিছে। মানুহজনে ক'লে তই অকণ পিছুৱাই আহ দেই। আৰু 12টা বাজিল কি নাই, ষ্টাফসকলে সকলোৱে চিঞৰিবলৈ ধৰিছে আৰু এইদৰে আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ধুমাধুম কেকটো উলিয়াই ল'লোঁ আৰু কেণ্ডেল এডাল জ্বনাই ল'লোঁ। মানুহটোক ক'লোঁ দে ভুকিয়াই দি কিবা এটা মাঙি ল। আৰু এতিয়া বহুতে ভাবিব যে এইটো জানো কেক কাটিবই লাগিব, কিবা কথা আছে, তেনেকৈ একো নাই। মই মানে বনাই ভাল পাওঁ, গতিকে স্পেচিয়েল কিবা এটা অকেজন থাকিলে বনাবলৈ মন যায়। হয় আমাৰ এইটো কেক কাটাৰ কোনো কথা নহ'ব পাৰে, কিন্তু হ'লেও যি নহওক সৰু সৰু সুখবিলাকে যদি আনন্দ দিয়ে কৰাত কি আপত্তি থাকে। তাৰপাছত তৰকাৰীখন যে বনাইছিলোঁ মানিমুনি হাঁহৰ কণীৰ সৈতে, তাৰপিছত বাদামৰ চাটনি এটাও আছিল, মধুৰিআমৰ চাটনি এটাও আছিল। আপোনালোকক ৰেচিপি দিম বাৰু। এইদৰে পকোৰা বনাই কৰি ল'লোঁ গৰমে গৰমে আৰু ধুনীয়াকৈ খালোঁ। 12টা বাজি গ'ল, ননভেজ খাব পাৰিলোঁ। খাই বৈ লৈ মানুহজনক টানি আনিছোঁ, আকৌ ফটো এখন উঠো, কেলৈ নাহোঁ। আৰু যি নহওক হেপী নিউ ইয়েৰ।